সকলোকে আমাৰ চেনেল আছামিজ ব্লগাৰ আমিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি বৰ্তমান এতিয়া যোৰহাটত আছোঁ আৰু এতিয়া আমি ধুনীয়া জেগা এটালৈ গৈ আছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গম পাইছেই আমি ক'লৈ গৈ আছোঁ। ব'লকচোন আমি গৈ থাকোঁ এতিয়া। আৰু এইফালে পূৰা কুঁৱলী পৰিয়ে আছে, দেখিছেই। আৰু আমি এতিয়া লাহে লাহে পাইছোঁহি আৰু এফালে চাওকচোন কিমান ধুনীয়া পৰিৱেশটো, চবফালে সেউজীয়া, চাৰিওফালে সেউজীয়া, একদম মাজতে গৈ আছোঁ আৰু দুইফালে বাগান আছে। আমি এতিয়া লাহে লাহে পাই গৈছোঁহি, সোমাইছোঁ আৰু ৰাস্তাত। এয়া চাওকচোন চাৰিওফালে সেউজীয়া, একদম ৰাতিপুৱা পৰিৱেশটো বহুত ধুনীয়া হৈ আছে আৰু দুইফালে বাগানে বাগান। আমি এতিয়া তাৰ মাজতে গৈ আছোঁ আৰু চাই থাকক আপোনালোকে।
পাই গ'লোহি এয়া পানী মাজে মাজে গৈ আছোঁ আৰু ছাইডত দলঙো আছে তাত খোজকাঢ়ি যাব পৰা ব্যৱস্থা আছে আৰু যোনে বাইক লৈ আহে অকণমান দূৰ মানে যাব পাৰে আৰু এনেকৈ যাব আপোনালোক সকলো কাকচাং ৱাটাৰফল চাবলৈ আমি যিমান পাৰোঁ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিলোঁ আৰু বহুত ধুনীয়া হয় জেগাটো আপোনালোক এবাৰ গৈ চাই আহিব আমাৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ